হেল্ল' এভৰিৱান কেনেকৈ আপোনালোকৰ খবৰ আশা কৰোঁ সকলো ভালে আছে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ আজি মই গৈ আছোঁ কমাৰবন্ধা কলেজলৈ আৰু আপোনালোকক যিমান পাৰোঁ আমাৰ কলেজখন দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব গাইজ এইখন হৈছে মই পঢ়ি যোৱা স্কুলখন কমাৰবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয় এইখন স্কুলৰ পৰাই মই মেট্ৰিক পাছ আৰু হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছোঁ আজি এই ভিডিঅ'টো বনাওঁতে মোৰ যদি ক'ৰবাত ভুল হৈছে আপোনালোকে মোক নিজৰেই বুলি ভাবি ক্ষমা কৰি দিব আৰু এনেদৰে ভিডিঅ' বনোৱা মোৰ অভিজ্ঞতা নাই তথাপিও মই যিমান পাৰোঁ ভালদৰে বনাব চেষ্টা কৰি যাম এতিয়া আমি পাইছোঁহি কমাৰবন্ধা ৰেল ষ্টেচন কিন্তু ৰেল গেট পেলাই দিলে ক্ৰছিং হ'ব চাগে এতিয়া যদি ক্ৰছিং হয় আমি ইয়াতে অলপ সময় ৰ'ব লাগিব এতিয়া আমি পাইছোঁহি কমাৰবন্ধা বছৰি তিনিআলি আৰু আপোনালোকে ইয়াতে দেখিছেই মই জুম কৰি দিছোঁ এইখিনিতে আছে কম্পিউটাৰ ইনষ্টিটিউট চেণ্টাৰ আৰু এইখিনিত আছে জিম আছে ইয়াত আৰু কম্পিউটাৰ ইনষ্টিটিউট চেণ্টাৰ ইয়াত এডমিশ্যন হৈ আছে কম্পিউটাৰ কোনোবাই যদি শিকিব বিচাৰে তেন্তে ইয়াত এডমিশ্যন ল'ব পাৰে দেখিছেনে গাইজ কি সুন্দৰকৈ ৰাস্তাটো ডেভেলপ কৰিছে আৰু এতিয়া এই ৰাস্তাটো মেইন ৰোডত পৰিব আৰু অভাৰব্ৰিজো আহি আছে এই ৰোডত যোৰহাট বিমানবন্দৰ আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ যাব পাৰিব এয়া মোৰ বান্ধৱীয়ে আপোনালোকক হাই দিছে আৰু তাইৰ নাম হৈছে নিহাৰিকা বৰা তাই মোৰ ঘৰৰ ওচৰৰে এতিয়া হৈছে খেতিৰ ছিজন আৰু আপোনালোকে দেখিবলৈ পাইছেই ৰোৱনীসকল ৰোৱাত ব্যস্ত হৈ আছে আমি গৈ আছোঁ কলেজলৈ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাওক জিলিকা তৰা কাষৰতে আহি ৰলেহি মই চমকো পৰশৰ ৰুমতে কি জানো মায়া সদা উকাৰাতিতে ফুলে কেতেকি মই চমকো দুবাহু প্ৰসাৰিলে সৃষ্টিৰ আকুল গাইজ আমি আহি পাইছোঁহি কলেজ ৱেলকাম টু কমাৰবন্ধা কলেজ গাইজ এইখনেই হৈছে আমাৰ গৌৰৱৰ কমাৰবন্ধা কলেজ সকলোৱে নিজৰ কলেজখনক লৈ গৌৰৱ অনুভৱ কৰে নহয় জানো গাইজ এতিয়া মই কলেজৰ ভিতৰলৈ সোমাই গৈছোঁ আৰু আপোনালোকক যিমান পাৰোঁ ভালদৰে দেখাব চেষ্টা কৰিম
সাঁচি ৰখা মিঠা সোঁৱৰণি লৰালিতে অকাশনি খনি মনেৰে উভতি চাওঁ লৰালিৰে গীত গাওঁ সাঁচি ৰখা মিঠা সোঁৱৰণি লৰালিতে অকাশনি খনি মনেৰে উভতি চাওঁ লৰালিৰে গীত গাওঁ মন প্ৰাণ উতলা কৰা সপোনে সাৱটি ধৰা স্মৃতি পাপৰি আৱৰি আছে জানা বুকুৰ মেৰে ভৰা সুৰৰে শ্ৰুতি ধাৰা আবেগে ভৰা মোৰ জনা সাঁচি ৰখা মিঠা সোঁৱৰণি লৰালিতে অকাশনি খনি মনেৰে উভতি চাওঁ লৰালিৰে গীত গাওঁ সাঁচি ৰখা আচলতে মই কলেজলৈ আহিছিলোঁ এডমিশ্যনৰ পইচা ঘূৰাই নিবৰ বাবে আৰু এতিয়া মই কলেজৰ পৰা যাব ওলাইছোঁ আমাৰ কলেজখনৰ ফ্ৰণ্টৰ ভিউটো অলপ দেখাব চেষ্টা কৰিছোঁ দেখিছে আপোনালোকে এই ৰাস্তাত নাওহলীয়া গাঁৱলৈ যায় এয়া মই জুম কৰি দিছোঁ আৰু এই ৰাস্তাটোত জোনাকী পৰুৱা উদ্যানলৈ যোৱা হয় আমাৰ কলেজৰ পৰা বেছি দূৰ নহয় ওচৰতেই আৰু এয়া দেখিছে জোনাকী পৰুৱা উদ্যানলৈ যোৱা স্বাগতম জনোৱা হৈছে আমি আহি পাইছোঁহি জোনাকী পৰুৱা উদ্যান কিন্তু আমাৰ দুৰ্ভাগ্য আজি উদ্যানখন বন্ধ হৈ আছিলে মই যিমান পাৰোঁ অলপকৈ হ'লেও বাহিৰৰ পৰাই দেখাব চেষ্টা কৰিছোঁ এই উদ্যান 2টা বজাত খোলা হয় আৰু বৃহস্পতিবাৰে বন্ধ থাকে মন প্ৰাণ উতলা কৰা সপোনে সাৱটি ধৰা স্মৃতি পাপৰি আৱৰি আছে জানা বুকুৰ মেৰে ভৰা সুৰৰে শ্ৰুতি ধাৰা আবেগে ভৰা মোৰ জনা সাঁচি ৰখা মিঠা সোঁৱৰণি লৰালিতে অকাশনি এতিয়া আমি ঘৰলৈ গৈ আছোঁ আৰু দেখিছেনে এইখিনিতে আইতাগৰাকীয়ে মোৰ ফালে চাই কি সুন্দৰকৈ হাঁহি মাৰি দিছে মিঠা সোঁৱৰণি লৰালিতে অকাশনি খনি মনেৰে উভতি চাওঁ লৰালিৰে গীত গাওঁ আকৌ আহি পালোহি আগৰ ঠাইত কমাৰবন্ধা বছৰি তিনিআলি অথনি ভালদৰে দেখাই দিব পৰা নাছিলোঁ এতিয়া আকৌ এবাৰ দেখাই দিছোঁ ব্লগটো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ।
আৰু আজিৰ এই ব্লগটো ইমানতে সমাপ্ত কৰি পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে আকৌ আহিম আপোনালোকৰ মাজলৈ সুৰভি বৰা। ব্লগটো চাই যদি ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই গাইজ।